মোৰ কাঠকলিতকৈ কোলা So hello guys and welcome back to my YouTube channel AbhiChetia. So কেনেকুৱা খবৰ তোমালোকৰ আশা কৰিলে সকলোৱে ভালে আছা আৰু মই যথেষ্টখিনি ভালে আছো এতিয়া আৰু মোৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে জনাইছো মই স্বাগতম আৰু বেছি তোমালোকৰ অপেক্ষা নকৰা আৰু বলা আমি এতিয়া সকলোৱে আমাৰ ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ So right আজি আমি আলোচনা কৰিম সানাৰ ওপৰত নহয় মই এই সানাৰ কথা কোৱা নাই আজি আমি আলোচনা কৰিম আমাৰ অসমৰ বিখ্যাত মহিলা সানাৰ ওপৰত अभी मजा आएगा ना भिड़ो सानार हिरोখন কোনে কোনে দেখিছা समझ रहे हो ना অবিলা মই দেখিছো তুমি এইকেইটা কথা কোৱা নাই জানো কেলা লগতো পুটেক অকল এইবোৰ যা যাবা মই ভাবিছিলো তুমি এইকেইটা কথা কৈছা নেকি বুলি সানা তুমি জানা মানে কি হ'ল হোৱাটছআপত যোনখিনি মোক কণ্টেক্ট আছে ইহঁতি মোক কৈ আছিলে যে সানা ক্ৰছ কৰা সানা ভিডিঅ' দিয়া সেইটো কাৰণে চবেই মানে হোৱাটছআপত তোমাৰ ভিডিঅ'কে দি থাকে আৰু মই উপায় নাপালোঁ আৰু কি কৰোঁ চবৰ ডিমাণ্ডটো পাব্লিকৰ ডিমাণ্ড আছিলে চ' পাব্লিকৰ ডিমাণ্ড ৰক্ষা কৰিব লাগিব নহ'লে মোৰ ইউটিউব চেনেল খোলাৰ ৰক্ষা মানে মতলবেই একো নোলাব চ' সেইটো কাৰণে মই তোমাৰ ওপৰতে ভিডিঅ' বনালোঁ একচুৱেলি মানে মোৰ একেবাৰে কৈছোঁ হৃদয়ৰ পৰা কৈছোঁ মই একেবাৰে তোমাৰ আমাৰ বগা ৰ'বা মোৰ একেবাৰে হৃদয়ৰ পৰা কৈছোঁ তোমাক চ' মোৰ তোমাৰ ওপৰত ভিডিঅ' বনোৱা একেবাৰে মন নাছিলে কাৰণ ৰ'বা একচুৱেলি সানা ময়ো তোমাৰ বহুত ডাঙৰ বিগ ফেন হয় ইয়াৰ অনুমান তুমি ইয়াৰ পৰা কৰিব পাৰা যেন মই যেতিয়া শুই উঠি পিনে তোমাৰ ভিডিঅ' চাই পিনে যেতিয়া মই হাতৰ এক্সাৰচাইজ নকৰোঁ তেতিয়ালৈকে মই বিচনাৰ পৰাই নুঠোঁ ইয়াত হাঁহিবলগীয়া কোনো কথা নাই সঁচাকৈ আমাৰ অসমত সানা এগৰাকী বিখ্যাত মহিলা কাৰণ ইয়াৰ প্ৰমাণ তোমালোকে ইয়াৰ পৰাই পাব পাৰা যে মই ইয়াত স্ক্ৰীণত চাই লোৱা তোমালোকে প্ৰথম চ' দেখিলানে মানে সঁচাকৈ ক'ব গ'লে আমাৰ অসমত মিয়া খলিফাৰো ইমান ফেন ফলোয়িং নাই যিমান আমাৰ সানাৰ আছে ৰাইজ এইবাৰ আকৌ আমি সানাৰ লগত থকা সেক্সি ল'ৰাজনলৈ रुको जरा सबर करो मैं तो हूँ जंगल के হয় মই ইছলাম ফালি দিয়া এই ল'ৰাজনৰ কথাই কৈছোঁ চ' ৰাইজ তোমালোকে দেখিলাই সানাই প্ৰমাণ কৰি দিলে যে ভাল পোৱাৰ ৰূপ ৰং একোৱেই নাচায় কিন্তু কেলা সি মোৰ কাঠকলিতকৈ কোলা চ' ৰাইজ ভিডিঅ'ৰ অন্তিম পৰ্যায়ত যোৱাৰ আগত মই অভিচেতিয়াই সানা আৰু তেওঁৰ লগত থকা সেক্সি ল'ৰাজনৰ ওপৰত এটা ফকতীয়া চাৰি আগবঢ়াব লৈছোঁ অৰ্থাৎ ক'ব লৈছোঁ আৰু বেয়া লাগিলে মোক ক্ষমা কৰি দিব খাই পিনে ভাল পাওঁ মই চাহ পানী ফিকা ভিডিঅ'ত থকা ব্লেক মাম্বাই প্ৰতিটো ভিডিঅ'ত চুই থাকে সানাৰ টিকা চ' ৰাইজ ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পালা কমেণ্ট কৰিবা আৰু যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়া আৰু ছাবস্ক্ৰাইবৰ কিনাৰত বেল আইকনটো আছে সেইটো টিপি দিয়া আৰু কি ক'ম আৰু ভিডিঅ'টো শেষ কৰাৰ আগত আৰু এটা বস্তু তোমালোকক দি দিছোঁ এইটো দেখিছা এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো চ' যোনে মোক ফ'ল' কৰা নাই আৰু সোনকালে যোৱা ফ'ল' কৰি দিয়া চ' নতুন এটা ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে মই আজি সকলোকে দিছোঁ বিদায় এণ্ড লাভ ইউ অল বাই